আজি আমি আহি গ'লোঁ জালুকুটি তৰাবুৰী ম'হ যুঁজ চাবলৈ। আমাৰ লগত আছে পাপু পিনে ধ্ৰুৱ। মানে বহুত সুধি থাকে যে তুমি কিয় ভিডিঅ'ত নাহা। আমাৰ ম'হৰ মালিক সেইটো বহুতে সুধি থাকে যে ভিডিঅ'ত তুমি কিয় নোলোৱা। মই ভিডিঅ'ত মানে বেকগ্ৰাউণ্ডৰ পৰা কৰি ভাল পাওঁ। সেইটোৱে আৰু সেইটোৱে চাওক ম'হ। এইটো সৰুটো, ডাঙৰটো পাণবাৰী পাঘালি ম'হটো চাওক কি মোচন দি আছে চাওক। অকণমান ঘূৰাই দে ভাইটি, ঘূৰাই দে চাওক। তাৰমানে ভয়ংকৰ মোচন আৰু এটা দিবই মানে আজি তাক দিলেই হ'ল, এৰি দিলেই হ'ল, ধাউমকৈ দিবই আৰু। কেনেকুৱা লাগিছে আহি ম'হ যুঁজ কৰাটো? পৰশমণি ম'হ ভগুৱা কলবাৰী চাওক। ভালকৈ দেখা, ভালকৈ এনেকৈ আনিছে চাগে ন? আনিছে জাষ্ট পাইছে চাওক। আহঁতগুৰিত যুঁজাইছিলে, আহঁতগুৰিত বৰচিলা এই বৰবজা হামচাদ আলিৰ লগত যুঁজাটো চাওক। সুন্দৰ, ওজনো বেছি। দেখিছে বাবুলাল খুৰা ম'হটো 12 বজীয়া বিশাল এটা ম'হ। আজি জালুকুটি ন এখন তৰাবুৰী জালুকুটিত তৰাবুৰী আজি বিশাল এখন যুঁজ হৈছে, দেখা পাব আহা চাওক। কি সুন্দৰ চেহেৰা বনাই ৰাখিছে ম'হটো। আজি প্ৰথম যুঁজ নেকি ইয়াৰ? আজি প্ৰথম যুঁজ হ'ব ন? চাওক সুন্দৰ হৈ আছে চেহেৰা চাওক, ৰাখিব পৰা নাই। সুন্দৰ ম'হ এটা, ডাঙৰ আছে কিন্তু দেই ন? বাবুলাল খুৰা ম'হটো চাওক। 12 বজীয়া ম'হ। মালিকজনৰ নাম কিনো? চিন্ময় বৰদলৈ। ক'ত যুঁজালে ছাৰ এবাৰ? কৈগুৰিত আৰু আহঁতগুৰি। জিকিছে ন? ধুনীয়া এটা ম'হ। আহঁতগুৰিৰ পৰা আনিছে, আহঁতগুৰিৰ পৰা আনিছে চাওক। সুন্দৰ ধুমকুলীয়া ম'হ সেইটো এটা চাওক। সুন্দৰ এখন খেল দেখাব বুলি আশা ৰাখিলোঁ। চাওক বঙাবাৰী ম'হটো ধুনীয়া এটা মোচন দেখাই আছে। বহুত দূৰৰ পৰা আনিছে ম'হটো, এটা সুন্দৰ খেল দেখাব বুলি আশা কৰিছোঁ। চাওক ধুনীয়া এটা ম'হ। তেখেতৰ নামটো মই পাহৰিছিলোঁ, মঙলদৈৰ ম'হ হয়। চাওক এটা সুন্দৰ মঙলদৈৰী। খাই দিয়াহে ভাল আছিলে। 12 বজীয়া সাগৰ জানৰ ম'হটো কি কবি আৰু খাবলৈ। কথা সোধা নাই নহয় সিহঁতক, সোধা নাই যে একো কথা, এতিয়া সুধিলে হোৱা দিলে। কাৰ ম'হটো বোলে? জয়নাল।
চাওক বহুত বয়স হৈ গৈছে, বয়স হৈ গ'ল মহটো, তথাপিও মানে নুযুঁজো বুলি নকয়। চাওক কি সুন্দৰ। আৰু লগত আছে এইটো সৰু দমৰা পুলি। পাপু বহুত বুঢ়া হ'ল ন এইটো? বহুত বুঢ়াটো ৰাতি উঠা কম 10 বছৰমান হ'ল নেকি? তথাপিও যুঁজু কৰি থাকে ন? ধুনীয়া।